1942 চনত দেশৰ হকে যুঁজি মৃত্যুবৰণ কৰা শ্বহীদ কনকলত বৰুৱাৰ 100 বছৰীয়া জন্ম জয়ন্তীত গহপুৰত অনুষ্ঠিত কৰা এই জন্ম জয়ন্তীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীৰ কিছু দৃশ্যাংশ চাওঁ আহক। গহপুৰ দুৰ্গা মন্দিৰ পৰিচালনা আশা কি আৰু এতিয়া মাৰ পৰা আপোনালোকে পূজা কৰিব লাগে, আশীৰ্বাদ ল'ব লাগে। মইহে আশা কৰিছোঁ আপোনালোকৰ পৰা। এই ফৰ্চুনাৰটোতে নুঠে।